আজি আমি পূৰ্ণ সংখ্যাৰ যিসমূহ প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াসমূহৰ বিষয়ে পঢ়িম। ক্লাছ 6ৰ পাঠ 2 নম্বৰ পূৰ্ণ সংখ্যাৰ প্ৰক্ৰিয়াসমূহ। আমি পূৰ্ণ সংখ্যা কি প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ? সাধাৰণতে যোগ প্ৰক্ৰিয়া, বিয়োগ প্ৰক্ৰিয়া, পূৰণ প্ৰক্ৰিয়া আৰু হৰণ প্ৰক্ৰিয়া। আমি এই চাৰিটা প্ৰক্ৰিয়া সাধাৰণতে আমি পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। ইয়াৰ আমি প্ৰথমবাৰ আমি যোগৰ যিসমূহ প্ৰক্ৰিয়া, যোগ প্ৰক্ৰিয়াৰ যিসমূহ ধৰ্ম আছে, যোগ প্ৰক্ৰিয়াৰ ধৰ্মসমূহৰ বিষয়ে প্ৰথমতে আমি পঢ়ি ল'ম। আমি ইয়াতে চাৰিটা প্ৰক্ৰিয়াৰ ধৰ্মৰ বিষয়ে পঢ়িম: যোগ, বিয়োগ, পূৰণ আৰু হৰণ। প্ৰথমতে আমি যোগৰ বিষয়ে পঢ়ি লওঁ। যোগৰ ক্ষেত্ৰত কি আছে? যোগৰ ক্ষেত্ৰত প্ৰথমতে আছে আবদ্ধ ধৰ্ম। যোগৰ ধৰ্মসমূহ প্ৰথম আছে আবদ্ধ ধৰ্ম। আবদ্ধ ধৰ্ম কাক কয়? যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফলটো সদায় এটা পূৰ্ণ সংখ্যা হয়, অৰ্থাৎ পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। অৰ্থাৎ আমি যিকোনো দুটা যদি পূৰ্ণ সংখ্যা যোগ কৰোঁ, ইয়াত আমাৰ উদাহৰণ দেখাই দিছে চাব পাৰা 15 আৰু 9। আমি যদি যিকোনো দুটা পূৰ্ণ সংখ্যা যোগ কৰোঁ, অৰ্থাৎ আমি পূৰ্ণ সংখ্যা কাক কয়? 0, 1, 2 এইসমূহ পূৰ্ণ সংখ্যা বুলি কয়। দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে, অৰ্থাৎ আমি যদি 0 যোগ আমি যদি 3 কৰোঁ, 3 কৰিলে আমাৰ এনচাৰ কিমান পাম? 0 যোগ 3 কৰিলে এনচাৰ আমি 3 পাম, নহয় জানো? 3টা কি সংখ্যা? পূৰ্ণ সংখ্যা। এতিয়া আমি যদি 5 যোগ যদি 6 কৰোঁ, উত্তৰ কিমান পাম? আমি উত্তৰ কিমান পাম? 11 পাম। 11 কি হয়? 11 এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা নহয় জানো 11টো? 3 পূৰ্ণ সংখ্যা, 11 পূৰ্ণ সংখ্যা। তেনেদৰে যিকোনো পূৰ্ণ সংখ্যা যোগ কৰিলে আমি সদায় উত্তৰটো এটা পূৰ্ণ সংখ্যাই পাম। ঠিক আছে, এইটো হৈ গ'ল যোগৰ আবদ্ধ ধৰ্ম। তাৰপিছত আছে ক্ৰম বিনিময় ধৰ্ম। ক্ৰম বিনিময় ধৰ্ম কি হয়? দুটা পূৰ্ণ সংখ্যাৰ যোগফলটো সদায় এটা যোগফলটো আৰু সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলটো একেই হয়। যেনে এতিয়া ক্ৰম বিনিময় ধৰ্ম কি বুলি কৈছে? দুটা পূৰ্ণ সংখ্যা আমি যোগফলটো সংখ্যা দুটা ক্ৰম সলনি কৰি মানে ইয়াত আমি 5 যোগ কৰিব লাগিছিল দেই। 5 যোগ 6, ইয়াত আমি 5 যোগ 6 বুলি ক'লে কিমান হ'ব? 11 আছিলে। ইয়াত আমি যদি 6 যোগ 5 কৰোঁ, 6 যোগ যদি 5 কৰোঁ, কিমান হ'ব উত্তৰটো? 5 যোগ 6 কৰিলে 11, 6 যোগ 5 কৰিলে কিমান হ'ব? 11 হ'ব। তেনেদৰে আমি যদি কওঁ 0 যোগ 3 কৰিলে কিমান হ'ব? 3 আহিছিলে। একেদৰে আমি যদি 3 যোগ 0 কৰোঁ, 3 যোগ যদি 0 কৰোঁ, কিমান আহিব? 3 যোগ 0 কৰিলে কিমান আহিব? 3 আহিব জানো? 3 আহিব। তেনেদৰে এটা আমি যদি কৰোঁ 8 যোগ যদি 7 কৰোঁ, 8 7 কিমান? 15। এতিয়া আমি যদি 7 যোগ 8 কৰোঁ, কিমান আহিব? 7 8 15 আহিব, নহ'ব জানো? অৰ্থাৎ ক্ৰমটো আমি সলনি কৰিছোঁ। 8ক 7ৰ জেগাত ধৰিছোঁ, 7ক 8ৰ জেগাত আনিছোঁ। ক্ৰমটো সলনি কৰিছোঁ। ক্ৰম সলনি কৰিলে আমাৰ কি হ'ব? সংখ্যাটো আমাৰ উত্তৰটো আমাৰ এটা পূৰ্ণ সংখ্যা, অৰ্থাৎ একেই আহিব। উত্তৰৰ সাল সলনি নহ'ব। তাৰপিছত আছে 3 নম্বৰ ধৰ্মটো হৈ গ'ল সন্মিলন বিধি। সন্মিলন বিধি কি হয়? আমি 3টা সংখ্যাক এনেদৰে আমি লিখি ল'ম। ইয়াত ধৰা মই সন্মিলন বিধি দেখাই দিছোঁ। সন্মিলন বিধিটো হৈ গ'ল, ইয়াত এবাৰ চাই লওঁ, কিতাপৰ উদাহৰণ চাই লওঁ এবাৰ। 4 যোগ 5 কৰিছে যোগ 8 কৰিছে সমান 9 যোগ 8 সমান 17। অৰ্থাৎ 4 যোগ 5 কৰোঁতে প্ৰথমতে আমি 4টোকে 5টোকে ব্ৰেকেট কৰিছোঁ, যোগ কৰিছোঁ, কিমান আহিব? 5 4 9 হ'ব। যোগ 8 কৰিলে 17 হ'ব। এতিয়া আমি সন্মিলন বিধি মতে 5 আৰু 8 প্ৰথমতে যোগ কৰিলোঁ, কিমান হ'ব? 5 8 13 হ'ব। 13 যোগ 4 কৰিলেও 17 হ'ব। ইয়াত চাই লোৱা। অৰ্থাৎ 4 যোগ 5 ব্ৰেকেট অভাৰ প্লাছ 8 সমান 8 প্লাছ 4 প্লাছ 5 প্লাছ 8 ব্ৰেকেট অভাৰ। এতিয়া আমাৰ 5 4 প্ৰথমতে ব্ৰেকেটত সোমাইছে, যোগ 8 কৰিলে যিমান উত্তৰ হ'ব, 4 যোগ 5 আৰু 8 যদি আমি একেলগে প্ৰথমতে ব্ৰেকেটত সোমাই ৰাখোঁ, তেনেহ'লে আমাৰ উত্তৰটো একেই হ'ব। এটা বেলেগ এটা উদাহৰণ লৈ পেলাই আমি কৰি চাওঁ। 3 প্লাছ 6 প্লাছ 7 ধৰা। আমি 3 আৰু 6ক ব্ৰেকেটত সোমাই দিলোঁ। ঠিক আছে, এনচাৰ কিমান আহিব? 6 3 9 প্লাছ 7 কিমান হ'ব এনচাৰ? 9 7 16। এতিয়া আমি যদি 3 প্লাছ 6 প্লাছ 7 কৰোঁ, প্ৰথমতে আমি 6 7 কিমান কৰি লওঁ। ঠিক আছে, প্ৰথমতে আমি 6 7 যোগ কৰিলে কিমান হ'ব? 3 যোগ কি আমি জানো ব্ৰেকেটৰ ভিতৰৰ সংখ্যাখিনি আমি আগত যোগ কৰিব লাগে, নহয় জানো? ব্ৰেকেটৰ ভিতৰৰ সংখ্যাটো আমি আগত যোগ কৰিব লাগে। আগত যোগ কৰিলে কি হ'ব? 6 7 কিমান আহিব? 13।
সমান 13 যোগ 3 কিমান হ'ব 16 অৰ্থাৎ আমি এইটো সমান এইটো লিখিব নোৱাৰো জানো আমি কি লিখিব পাৰিম 3 + 6 + 7 is equal 3 + 6 + 7 আমি এনেকৈ লিখিব পাৰিম নোৱাৰিম অৰ্থাৎ আমি যদি সানমিহলি কৰি পেলাওঁ সংখ্যাটো আমি যদি ব্ৰেকেটটো হলে সানমিহলি কৰি পেলাওঁ তেনেহ'লে আমাৰ কি হ'ব উত্তৰটো একেই আহিব যোগৰ ক্ষেত্ৰত কি হ'ব উত্তৰটো একেই আহিব ঠিক আছে এইটো কি বুলি ক'ব সন্মিলন বিধি এতিয়া আমি সাইনৰ ভিডিও চাম সাইনৰ ভিডিও চাম সন্মিলন বিধিত আমি সাইনৰ ভিডিও কি চাম যোগাত্মক একক মৌল যোগৰ সাইনৰ বিধি যোগাত্মক একক মৌলত কি আছে এ যিকোনো এটা পূৰ্ণ সংখ্যা হলে এ যোগ 0 সমান এ বা 0 যোগ এ সমান এ হ'ব অৰ্থাৎ এটা মই প্ৰথম দেখাইছিলো চোৱা 0 যোগ 3 কৰি কিমান আহিছিলে 3 আহিছিলে 3 যোগ 0 কৰোঁতো 3 আহিছিলে অৰ্থাৎ সেই এই বিধিটোক আমি কি বুলি ক'ব পাৰিম যোগাত্মক একক বিধি বুলিও ক'ব পাৰিম ঠিক আছে যোগাত্মক একক মৌল বিধি বুলিও ক'ব পাৰিম এটা চোৱা যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে কি হ'ব এই চোৱা এটা সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফলটো সংখ্যাটোই হয় ঠিক দেখিছা এটা মই কি বুলি কৈছে এটা সংখ্যাৰ লগত 0 যোগ কৰিলে শূন্যটো সংখ্যাটো উত্তৰটো আমাৰ কি হ'ব বুলি কৈছে সেই সংখ্যাটো উত্তৰটো হ'ব বুলি কৈছে এটা মই চাই লওঁ যিকোনো সংখ্যা 5ৰ লগত তোমালোকে 0 যোগ কৰা উত্তৰ কিমান আহিব 5 আহিব 0ৰ লগত তোমালোকে 8 যোগ কৰা উত্তৰ কিমান আহিব 8 আহিব নাহিব জানো একো 5ৰ লগত একো নোহোৱা যোগ কৰিলে একো নাই 0 মানে কি একো নাই 0 যোগ কৰিলে কিমান আহিব 5 আহিব 0 অৰ্থাৎ একো নাই লগত 8 যোগ কৰিলে কিমান আহিব 8 আহিব এইটো কি বুলি ক'ব আমাৰ যোগাত্মক একক মৌল বুলি ক'ব ঠিক আছে বিয়োগৰ ধৰ্মত আমি দ্বিতীয় ভিডিঅ'ত পঢ়িম ভিডিঅ'টো বেছি দীঘল হৈ যায় সেয়ে আমি দ্বিতীয় ভিডিঅ'ত আমি বিয়োগৰ ধৰ্মসমূহৰ বিষয়ে পঢ়িম